non birtang tonpen ajupon snang dokmuka SP ke parlo along phere me hile lapen hile amu kilong aputha karbianglong SP a hinpen pherangti amai kanipon phere ni phaikre trok arni dipu karbianglong Superintendent of the Police SP Asaihem along SP Sanjeev Kumar Fakia atumpen phere ni phaikre pho arni dokmuka police station ke parlo doidak anglong Manipur angkang along ahir kangchangrak ahile lapen hile amu kilong aputhak pherangti amai kanipon SP a hinpen kapachini pon atengki DSP Nahid Karisma lapen Hawar Kehat Thana Usi Manjit Terang alang litum angkrakpen birta ribdun longsi doidak anglong along kumri damsil longle arlo tipip ahile lapen hile amupen hile amuke thap magazine hai kipip longpen athak an wangsi thekpon longlo lapen kang thekpon et aphit klardak abangke hile kilongpon laki AK-56 rifle isi lapen magazine sirkep lapen 9mm instant gun isi pen magazine kini lapen 9mm pistol isi lapen O32 pistol isi lapen hile amukelong pon abangke 88 nose AK-56 amu lapen 7 nose 9mm amu longpon. News Desk Report Public TV Karbi Anglong. তেনেকুৱা ধৰণৰ যদি কিবা ক'ৰবাত অস্ত্ৰ ভাণ্ডাৰ আছে আৰু আমাৰ যদি আমি আমাৰ সোৰ্চে গম পায় আমি ডেফিনেটলি আমি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম আৰু আমাৰ তেনেকুৱা চেষ্টা অব্যাহত আছে আৰু ভৱিষ্যতলৈও আমি এনেকুৱা ধৰণৰ আমাৰ প্ৰচেষ্টা থাকিব আৰু আমি আমাৰ যি কটকটীয়া নিৰাপত্তা ব্যৱস্থা সেই অলৰেডি অব্যাহত আছে আপোনালোকে কাৰ্বি আংলং জিলা আপোনালোকে হয়তো লক্ষ্য কৰিছে যে আমি বিভিন্ন জেগাত আমি তালাচী আমি চলাই আছোঁ আৰু আমি বিভিন্ন অপাৰেশ্যন আমি কৰি আছোঁ গতিকে আমি তেনেকুৱা ধৰণৰ যদি ক'ৰবাত আছে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ নতুনকৈ কিবা সন্ত্ৰাসবাদী সংগঠন আত্মপ্ৰকাশ কৰা বুলি আপুনি গম পায় নেকি কাৰ্বি আংলং জিলাত এতিয়া তেনেকুৱা ধৰণৰ সংগঠনৰ তথ্য আমাৰ হাতত নাই এতিয়া এই আৰ্মছ এণ্ড এমিউনিশ্যনখিনি কোন সংগঠন জড়িত এতিয়ালৈকে আপোনালোকে উদ্ধাৰ কৰিব পৰা নাই এতিয়ালৈকে আমি কনফাৰ্ম হ'ব পৰা নাই আমি তেনেকৈ যি চ'ৰ্চে জনাইছে তেওঁলোকে কৈছে নেকি যে অমুক সংগঠনৰ এতিয়া আমি এই কথাটো ব্যক্ত কৰিব খোজা নাই কাৰণ আমাৰ তদন্ত যিহেতু অব্যাহত আছে তদন্তৰ পিছত আমি শেষ হ'লে আমি গম পাম নেকি তেতিয়া আমি লজিকেল কনক্লুজনত আহিলে আমি জনাব পাৰিম হয় যোৱাকালি আমি এটা বিশেষ খবৰৰ সূত্ৰত ভিত্তি কৰি আমি আমাৰ DSP হেডকোৱাৰ্টাৰ আমাৰ OC হাওৰাঘাট তেখেতসকল এটা অপাৰেশ্যন লঞ্চ কৰা হয় দকমকা থানা আণ্ডাৰত দৈদাক পাহাৰ মানিকপুৰ বুলি কয় সেই অঞ্চলত আমি এটা বিশেষ খবৰ ভিত্তিত আমি তাত এটা অপাৰেশ্যন চলাওঁ আৰু আমি মাটিত পুতি থোৱা অৱস্থাত কিছু অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ তাৰ ভিতৰত এটা AK-56 ৰাইফল আছে এটা ষ্টেণ্ড গান আছে দুটা পিষ্টল আছে এটা 9mm পিষ্টল এটা .32 পিষ্টল আৰু 9টা AK-47ৰ মেগাজিন আৰু 88 ৰাউণ্ড AK-47 এমিউনিশ্যনছ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ আৰু এই সংক্ৰান্তত আমি ইতিমধ্যে এটা আমি আমাৰ তদন্ত অব্যাহত ৰাখিছোঁ আৰু আমি এই কোন সংগঠনে তাত থৈছিল বা কি উদ্দেশ্যে থৈছিল এই তথ্য উদ্ধাৰ কৰিবলৈ যে আমি বৰ্তমান আমি আমাৰ তদন্ত আমাৰ জাৰি আছে